নমস্কাৰ, আজি আমি আহিছোঁ আমাৰ গাঁৱৰ নামঘৰলৈ। মহিলাসকলে দিনত কীৰ্তন পাঠ কৰে আৰু ৰাতি ভকতসকলে পুৰুষসকলে ভাগৱত পাঠ কৰে। আশিষ আৰু মই দুয়োটাই আহিছোঁ। আশিষ আহিব ইচ্ছা নাই, তাক জোৰ জবজ কৰি মই লৈ আহিছোঁ নামঘৰলৈ বুলি। সি কাৰণ এদিন আগত আহিলে, সেইকাৰণে আকৌ আজি আহিবলৈ মন নাছিলে তাৰ। আমি আহি পাই নামঘৰত চাকি বন্তি জ্বলালোঁ, সেৱা ল'লোঁ। তাৰপাছতে আমাৰ নামঘৰৰ ছাইডতে এটা শিৱলিং স্থাপন কৰা হ'ল। তাতো আমি চাকি বন্তি জ্বলালোঁ, সেৱা ল'লোঁ আৰু শিৱলিঙত পানীও ঢালিলোঁ। তাৰপাছতে শিৱলিঙত পানী ঢলাৰ পাছত আশিসেও শিৱলিঙত পানী ঢালিলে। পানী ঢলাৰ পাছতে আমাৰ পূজা কৰি হোৱাৰ পাছত খুৰী, বৰমা, মামীহঁতে চাহ খাবলৈ মাতিলে। চাহ খালোঁ। চাহ খোৱাৰ পাছতে আকৌ আমি নামঘৰৰ ভিতৰলৈ গ'লোঁ।